আপোনালোকক নতুন ইউটিউব চেনেল ইণ্ডিয়ান হিষ্ট্ৰী ইন আছামিজলৈ। আজি 5 জুন। আজিৰ দিনটো বিশেষত্ব বা তাৎপৰ্য কি সেই কথা মোৰ কোৱাৰ কোনো প্ৰয়োজন নাই, কাৰণ দেশৰ সকলো লোকেই বা সমগ্ৰ বিশ্বৰ সকলো লোকেই এই দিনটোৰ লগত পৰিচিত। কিন্তু মই ইয়াৰ এটা কথাই ক'ব বিচাৰিম যে 1972 চনৰ পৰা আজিৰ দিনটোতে সমগ্ৰ বিশ্বই, আমাৰ ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্বৰ প্ৰায় 100খন দেশে পৰিৱেশ দিৱস আজিৰ দিনটোতে উদযাপন কৰা দেখা পোৱা যায়। কিন্তু মই আজি পৰিৱেশৰ ওপৰত কোনো ধৰণৰ বিশেষ বক্তব্য নিদি পৰিৱেশৰ ওপৰত কিছুমান সৰু সৰু দুটামান কথা ক'বলৈ ল'ম। আৰু প্ৰথমটো কথা হৈছে যে 5 জুন তাৰিখটোত বিশ্ব পৰিৱেশ দিৱস কিয় পালন কৰা হয়। অৰ্থাৎ মই ক'ব বিচাৰিছোঁ যে বিশ্ব পৰিৱেশ দিৱস এটা ইমান বৰ্তমান সময়ত জনপ্ৰিয় বস্তু বা বৰ্তমান সময়ত আমাৰ বাবে যিমান লাগতিয়াল বস্তু, মানৱ সমাজৰ বাবে, জীৱশ্ৰেষ্ঠৰ বাবে ইমান লাগতিয়াল বস্তু, কিন্তু যে এটা নিৰ্দিষ্ট দিনৰ ভিতৰতে কিয় এই দিৱসটো সীমাবদ্ধ ৰাখিছে। বাৰু মানি ল'ব পাৰি যে পৰিৱেশৰ ওপৰত প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে এটা নিৰ্দিষ্ট স্পেচিয়েল দিন লাগে, কিন্তু এটা দিনেই মানে সকলো সমস্যাৰ সমাধানৰ উৎস বুলি আমি ক'ব নোৱাৰোঁ। আজি কিন্তু দেশৰ কনিষ্ঠজনৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠজনলৈকে সকলোৱে গছপুলি ৰোপণ কৰা দেখিবলৈ পোৱা যায়। ৰাজনীতিবিদ, অৰ্থনীতিবিদ আদি সকলেও বিভিন্ন অনুষ্ঠানত গৈ গছপুলি ৰোপণ কৰা দেখিবলৈ পোৱা যায়। কিন্তু ইয়াৰ পৰৱৰ্তী সময়ত ইয়াৰ কোনো ধৰণৰ উদাহৰণ পোৱা নাযায়। গতিকে বিশ্ব পৰিৱেশৰ কোনো ধৰণৰ অৰ্থ নথকা লেখীয়া হয়। কিন্তু এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে বৰ্তমান আমাৰ অসমৰ আটাইতকৈ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে বিহু মঞ্চত বিভিন্ন ধৰণৰ কি হৈছে, বিহু মঞ্চত বিহু গাবলৈ যাওঁতে সেই অঞ্চলত কি কৈছে যে সেই ঠাইত বিভিন্ন ধৰণৰ গছপুলি, নাহৰ পুলি আদি ৰুই প্ৰাকৃতিক ভাৰসাম্য জীয়াই ৰখাৰ এক সু উদাহৰণ দিয়া পৰিলক্ষিত হৈছে। কিন্তু তেওঁৰ দৰে যদি আমাৰ প্ৰত্যেকজন মানুহে, প্ৰত্যেকজন যুৱকেই যদি এই বস্তুটো প্ৰাকৃতিক ভাৰসাম্যটো জীয়াই ৰাখিব বিচাৰে বা ৰক্ষা কৰি ৰাখে, তেতিয়াহে আমাৰ ৰাজ্য তথা আমাৰ দেশখনৰ উন্নতি হ'ব বুলি ক'ব পাৰি। দ্বিতীয় বিষয়টো হৈছে যে কেৱল গছপুলি ৰোৱাতে আমাৰ এই বস্তুটো সীমাবদ্ধ থাকিলে নহ'ব, কাৰণ আজিৰ দিনটো ৰাজনীতিক, অৰ্থনৈতিক মই কৈছোঁৱেই, পূৰ্বতে উল্লেখ কৰিছোঁ যে জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনলৈকে বিভিন্ন গছপুলি ৰোপণ কৰা দেখিবলৈ পোৱা যায়। কিন্তু উদাহৰণ এটা দিব বিচাৰিছোঁ যে আমাৰ যোৰহাটৰ ক্ষেত্ৰতে হওক যে আজিৰ দিনটোত প্ৰায় 2000 গছপুলি ৰোৱা হ'ল এখন জিলাত, যোৰহাট জিলাতে ধৰি লওক, কিন্তু তাৰ প্ৰায় 5% গছপুলিহে জীৱিত অৱস্থাত থাকে, বাকী গছপুলিবোৰ মৰি যায়, গৰুৱে খায় বা সেইখিনিৰ কোনো ধৰণৰ একো দেখিবলৈ পোৱা নাযায়। গতিকে আমি ক'ব পাৰোঁ যে প্ৰাকৃতিক ভাৰসাম্য কোনো ধৰণৰ উন্নতি হোৱা নাই, ই বৰঞ্চ ধ্বংসৰ মুখলৈ গৈছে বুলি ক'ব পাৰি। ইয়াৰ পৰা আমি এইটোকে আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ যে প্ৰাকৃতিক ভাৰসাম্যতা আমি বজাই ৰাখিবলৈ হ'লে আমি প্ৰত্যেকেই নিজৰ নিজৰ দায়িত্বসমূহ পালন কৰিব লাগিব। কেৱল 5 জুন তাৰিখটোতে গছপুলি ৰোপণ কৰিলে নহ'ব, এই গছপুলিখিনি ৰোপণ কৰাৰ লগতে আমি ভৱিষ্যতে গছপুলিটো কেনেদৰে লালন পালন কৰিব লাগে, ইয়াৰ দায়িত্বও যি সেই গছপুলিটো ৰুৱে, সেই গছপুলিটোৰ ওপৰত তেওঁ নিজৰ দায়িত্ব নিজেই পালন কৰিব লাগিব। দ্বিতীয়টো কথা হৈছে যে জীৱশ্ৰেষ্ঠ মানুহে প্ৰাকৃতিক পৰিৱেশ ধ্বংস কৰা বিভিন্ন উদাহৰণ দেখা পোৱা যায়। ইয়াৰে ভিতৰত আমাৰ অসমত বৰ্তমান সকলো জনসাধাৰণে জ্ঞাত মই এটা সাধাৰণ উদাহৰণ দিবলৈ লৈছোঁ যে বৰ্তমান সময়ত অসমত 4লেনযুক্ত যি ৰাস্তা নিৰ্মাণ কৰিবলৈ গৈ থকা হৈছে, তাৰ বিপৰীতে কিন্তু তাৰ ৰাস্তাৰ কাষত থকা গছ-গছনিসমূহ কাটি প্ৰাকৃতিক পৰিৱেশ সম্পূৰ্ণৰূপে ধ্বংস কৰা পৰিলক্ষিত হৈছে। হয়, এটা কথা সত্য যে আমাৰ এটা আহল বহল ৰাস্তা সকলোকে লাগে, সকলোৰে সুবিধাৰ্থে এটা ৰাস্তা লাগে, কিন্তু তাৰ বিপৰীতে চৰকাৰে যদি সেই গছ-গছনিসমূহ কটাৰ বাবে এক বিশেষ আঁচনি গ্ৰহণ কৰে, তেতিয়া সকলোৰে সুবিধা হ'ব। আনহাতে প্ৰত্যেকটো কথাই চৰকাৰৰ ওপৰত নিৰ্ভৰশীল নকৰি আমি নিজেও আত্মনিৰ্ভৰশীল হোৱা উচিত, কিয়নো আমি আত্মনিৰ্ভৰশীল নহ'লে জাতি তথা আমাৰ দেশখনৰ কেতিয়াও উন্নত হ'ব নোৱাৰে। আনহাতে চৰকাৰে যে এই গছ-গছনিসমূহ কাটিছে তাৰ এটা উচিত মূল্য আমাৰ জনসাধাৰণকো দিয়া পৰিলক্ষিত হৈছে। সেই মূল্যটো যদি আমি 2% গছ-গছনি ৰোপণ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ, তেতিয়া আমাৰ পৰিৱেশ পুনৰ জীৱিত হোৱাৰ পথত আমি দেখিম বুলি আশা কৰিব পাৰোঁ। গতিকে আপোনালোকক আমি আহ্বান জনাম যে সেই পইচাটোৰ আপোনালোকে বিভিন্ন ঘৰ বনোৱা বা গাড়ী কিনা অন্যান্য কামবোৰ খৰচ কৰাৰ বাদ দি গছ-গছনি নামত কেৱল 2% ব্যৱহাৰ কৰক, আমাৰ পৰিৱেশটো
সুস্থিৰ হ'ব বুলি আমি আশা কৰিব পাৰোঁ। আৰু চতুৰ্থতে আমি আপোনালোক সকলোকে অনুৰোধ জনাম যে কেৱল 5 জুন তাৰিখটোতে বিশ্ব পৰিৱেশ দিৱস হ'লেও ইয়াতে এই দিনটোতে গছ-গছনি আপোনালোকে ৰোপণ কৰাত সীমাবদ্ধ নাথাকি প্ৰতিদিনাই এটাকৈ গছপুলি ৰোপণ কৰিবলৈ চেষ্টা কৰক। প্ৰতিদিনাই নহ'লেও আপুনি যদি প্ৰতি মাহতো এটা গছপুলি ৰোপণ কৰিব পাৰে আপোনাৰ লগতে বাকী 10 জনৰো মংগল সাধন হ'ব। আৰু লগতে আমি আৰু এটা কথা ক'ব পাৰিম যে আমি বৰ্তমান সময়ত আমাৰ যিমান অৰ্থ আছে বা যিমান টকা আছে বিভিন্ন কাৰণত আমি যিমান টকা খৰচ কৰি কৰোঁ তাৰ যদি আমি 1% গছ-গছনি ৰোপণ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ আমাৰ সমাজখনৰ লগতে দেশখনৰ লগতে সমগ্ৰ বিশ্বৰে আমি উন্নতি হ'ব বুলি ক'ব পাৰোঁ। আনহাতে ব্যৱহাৰ কৰি থকা টকাখিনিৰ ভিতৰত মই এটা সৰু উদাহৰণ দিছোঁ। আপোনাৰ জন্মদিনত আপুনি 500 টকা দি এটা কেক কিনি অনাতকৈ 500 টকা যদি আপুনি গছপুলি ৰোপণ কৰে তেতিয়া সমগ্ৰ ৰাজ্যখনৰ বাবে সমগ্ৰ সমাজখনৰ বাবে উন্নতি হ'ব বুলি কোৱা হয়। মই এইটো কথা কোৱা নাই যে আপুনি জন্মদিন নাপাতিব, আপুনি কেক নিকিনিব, সেইটো কথা মই ক'ব বিচৰা নাই। কিন্তু এইটো কওঁ যে আপুনি 500 টকা দি এটা কেক কিনাতকৈ আপুনি 400 টকা দি এটা কেক কিনক আৰু বাকী 100 টকা আপুনি গছ-গছনি ৰোপণ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰক। আমাৰ সকলোৰে জাতিটোৰ দেশখনৰ উন্নতি হ'ব বুলি আশা কৰোঁ। আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে শ্বেয়াৰ কৰক। পৰিৱেশ সম্পৰ্কীয় এই ভিডিঅ'টো আপোনালোকে সমগ্ৰ অসমবাসী ৰাইজে যাতে জানিব পাৰে তাৰ বাবে সকলোলৈকে শ্বেয়াৰ কৰক। যদি ভাল লাগিছে লাইক কৰক আৰু যদি আমাৰ কিবা ভুল-ভ্ৰান্তি হৈছে কমেণ্ট কৰি কমেণ্ট বক্সত জনাওক। আৰু আমাৰ ভিডিঅ'সমূহ আপুনি নটিফিকেশ্যনত পোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ঘণ্টা বটনটো ক্লিক কৰিব।